মৰ্নিং এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু বহুত মৰম যাচিব। ৰাতিপুৱা বাহিৰ কাম চাম কৰি পেলাই ফ্ৰেছ হৈ আহিলোঁ। আজি এঠাইলৈ যাম বুলি ভাবিছোঁ মিষ্টাৰৰ লগত। মিষ্টাৰে বাহিৰত পেচেণ্ট চাব গৈছে, তেওঁ আহিলে যামগৈ। বলকচোন ক'ত যাম কি কৰোঁ দেখাই আছে আপোনালোকক। আৰু এটা অনুৰোধ, প্লিজ আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব। এইযোৰ কাপোৰকে পিন্ধি যাম বুলি ভাবিছোঁ। এইযোৰ মায়ে বৈ দিয়া আছিল, বোৱা কাপোৰ, যিহেতু গৰম পৰিছে। আৰু এইটো ব্লাউজ মই চিলাইছিলোঁ হাতেৰে ফাৰ্ষ্টতে মই চাদৰখন জাপ দি ল'লোঁ, দি পেলাই এইখিনি পিন্ধি ল'লোঁ। কাপোৰ পিন্ধা হৈ গ'ল, বেছি আৰু পিঞ্চিল মাৰি থকা নাই, যিহেতু মন্দিৰতে যাম। অলপমান মুখত ক্ৰীম অলপমান ঘঁহি পেলাই মূৰটো আঁচুৰি লওঁ, কাৰণ ধুই দিছিলোঁ চুলিখিনি, শুকুৱাই নাই। সেই এনেকৈয়ে বাৰু আঁচুৰি লওঁ, তাৰপাছত বাকী কামখিনিলৈকে আগবাঢ়োঁ। মূৰ ওলাই মেলি ৰেডি হৈ গ'লোঁ। এইখন থাল সজাই ল'লোঁ। মই আপোনালোকক কোৱা নাছিলোঁ, মাত্ৰ কৈছিলোঁ এঠাইলৈ যাম, এঠাইলৈ হৈছে মন্দিৰলৈ যাম। যোৱাবাৰ সোমবাৰত যোৱা নহ'ল, সেইকাৰণে এইবাৰ যামগৈ। মন্দিৰত যাবৰ কাৰণে এইখিনি সজাই লৈছোঁ। ফল মূল খেজুৰ লৈছোঁ, ফুল ল'লোঁ। ফুলটো ছিঙিবলৈ মোৰ অলপমান টান লাগে, কিন্তু মন্দিৰত যাবৰ কাৰণে ছিঙিব লগা হ'ল। মই ফুল গছডালে অলপমান কষ্ট পোৱা যেন লাগে ছিঙিলে, সেইকাৰণে ফুল নিছিঙোঁ মই। ইয়াত ধূপকাঠি আৰু গাখীৰ ল'ব আছোঁ, গাখীৰটো লৈ ল'ম। ব'লক তেতিয়াহ'লে আগবাঢ়োঁ। ইপিনে মই সাজি কাচি ওলালোঁ, একদম চিম্পুলকৈ ওলাইছোঁ, একো নাই। এইযোৰা মা বৈ দিয়া কাপোৰ আছিল, মই দেখাই আছোঁ ভালকৈ। আৰু ইপিনে মই এয়া আমি আহি পালোঁহি মন্দিৰ। এইটো মন্দিৰতে আহিছোঁ। ৰুমৰ পৰা বেছি দূৰ নহয়, অলপমান জেগা। ইয়াতে চেণ্ডেল খুলি ল'লোঁ, খুলি পেলাই ভৰিখন আৰু মুখখন অলপমান ধুই লওঁ, যিহেতু মন্দিৰৰ ভিতৰত সোমাম। সেইকাৰণে ঘৰত ধুয়ে আহিছিলোঁ, কিন্তু ইয়াতে আৰু আহিলোঁ যিহেতু ধুয়ে লওঁ। হাজবেণ্ডে ধুই ল'লে, ময়ো ধুই লওঁ। এতিয়া পূজা দিম। কিমান ভিডিঅ' কৰিব পাৰে নাজানো, কাৰণ হাজবেণ্ডে ভিডিঅ' কৰি নিদিয়ে, আৰু ময়ো ইমান ভাল নালাগে মন্দিৰত আহি পেলাই মোবাইল টিপি থাকিবলৈ। অলপমান বাৰু বিশেষ দেখাই দিম। এয়া দেউ পূজা দি আছে, এইখিনি হোৱাৰ পিছত আমি দি দিম। মন্দিৰটোৰ ওচৰতে এটা হনুমান মন্দিৰো আছিল একেলগে, সেইকাৰণে সেইটোত গৈ পেলাই একেলগে মূৰ ধোৱা আহিলোঁ, ধূপ চাকি জ্বলাই। এয়া আমাৰ পূজা সজা দিয়া হৈ গ'ল, আহিলোঁ। তাৰে আগতে ভাবিলোঁ যোৱাৰ আগতে মন্দিৰটো দেখাই দিওঁ আপোনালোকক এবাৰ। এইটো মন্দিৰতে আহিছোঁ আমি। মন্দিৰটো আহি সঁচাকৈ বহুত ভাল লাগে। এয়া সিপিনে শিৱ মন্দিৰ আছে, ইপিনে হনুমান মন্দিৰ আছে, এইটো কাষতে। এতিয়া গাড়ীলৈকে যাই থাকোঁ। ফুলটো দিছ?
হেল্ল' এভৰিৱান, ঘৰ আহি পালোহি। মন্দিৰৰ পৰা বেছি টাইম থকা নাই, কাৰণ হাজবেণ্ডৰ ডিউটি আছে, তেওঁ ডিউটিত গ'লগৈ, একো খোৱাই নহ'ল। ময়ো একো খোৱা নাছিলোঁ ৰাতিপুৱা। এতিয়া চাহ একাপ খাই লওঁ, চাহটো খাই বাকী কামবিলাকত ঘৰ আহি পাই মই কাপোৰযোৰ চেঞ্জ কৰি ল'লোঁ। কাপোৰযোৰ অলপমান ৰ'দত দিলোঁ, কাৰণ যিহেতু গৰম পৰিছে, ঘামিছে অলপমান, এনেকৈ থৈ দিলে ঢিলা পৰি যাব, সেইকাৰণে অলপমান মিলি দি পেলাই থৈ দিম। তাৰপিছত এতিয়া মন্দিৰৰ পৰা অনা প্ৰসাদ অলপমান খাওঁ, তাৰপিছত বাকী চাহ এটা খাই লওঁ, কিবা এটা। মন্দিৰৰ প্ৰসাদ দিব আছিল, তাকে খালোঁ। তাৰপিছত বাকীখিনিৰ পৰা অহা ৰেডি হ'ল, যিহেতু প্ৰসাদ খোৱা হ'ল, অলপ প্ৰসাদ খাই দিলোঁ আৰু হাজবেণ্ডৰ কাৰণে অলপ থৈ দিলোঁ। বাকীখিনি মেগী পেকেট, সৰু চাই মেগী পেকেট বনাই ল'লোঁ, চাহ একাপ আৰু বুন্দিয়া, এইখিনি খাই লৈ ভিডিঅ'টো আজি এনেকৈয়ে সমাপ্ত কৰোঁ। চাহ কাপৰ সৈতে ভিডিঅ'টো সমাপ্ত কৰিম বুলি ভাবিলোঁ, কাৰণ দেখুৱাবলৈকে বিশেষ একো নাই। এতিয়া কিনো কৰিম, ঘৰৰ কামখিনি কৰি ভাত চাত বনাম, সেইখিনি দেখাবলৈকে ভাল লগা নাই সিমানখিনি। মন্দিৰত যাই সঁচাকৈ বহুত ভাল লাগিল, মনটো বহুত ভাল লাগি যায় মন্দিৰত গ'লে। ভিতৰত সোমাললৈকে মনটো বহুত ভাল লাগি যায়। বাকী বাৰু, যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ যিসকল নতুনকৈ আহিছে মোৰ চেনেলত, প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব। আহিছোঁ তেতিয়াহ'লে, বাই, ধন্যবাদ।